হাই দোস্ত, মই ভাস্কৰজ্যোতি বড়োৰ ব্লগৰ পৰা কৈছোঁ। তো আপোনালোকে হয়তো বাগান দেখিছে, টি গাৰ্ডেন এনে নাম শুনিছে, কিন্তু আজি আপোনালোকে টি গাৰ্ডেনৰ মাজে মাজে আপোনালোকক মই এটা ভ্ৰমণ কৰাই লৈ গৈছোঁ। আপোনালোকে অনুভৱ কৰিব পাৰিব টি গাৰ্ডেন। অসমৰ চাহ বাগিচা, এই মনোমোহা পৰিৱেশৰ মাজেৰে আপোনালোকক মই লৈ গৈছোঁ। আপোনালোকে চাহ বাগানৰ সৌন্দৰ্য উপভোগ কৰি আপোনালোকে নিজকে যেন এটা ভাল অনুভৱ সৃষ্টি কৰিব পাৰে। টি গাৰ্ডেন এতিয়া ৰাস্তাৰ দুই কাষত যিবিলাক মানুহে দেখা পাইছে, টাটা কোম্পানীৰ টি গাৰ্ডেন। এতিয়া আপোনালোকে লৈ গৈছোঁ চাহ বাগানৰ মাজৰ দৃশ্য, চাহ বাগানৰ মাজে মাজে জাষ্ট কিপ এনজয় এইটোৰ পৰা কৰাৰ মাজেৰে মই বাইক লৈ গৈ আছোঁ। ভালকৈ উপভোগ কৰক দৃশ্যটো কেনেদৰে। চাহ বাগানৰ এটা গলিৰ মাজেদি মই গৈ আছোঁ। সুন্দৰ দৃশ্য, যিখন দৃশ্য উপভোগ কৰি আপোনালোকে যেন সুখী হয়। আপোনালোকে উপভোগ কৰে এতিয়া টি গাৰ্ডেনৰ দৃশ্য। মই চাহ বাগানৰ মাজে মাজে লৈ গৈছোঁ, কিন্তু আপুনি অকল এনেকুৱা দৃশ্য আপোনালোকে উপভোগ কৰিব পাৰিব অকল ভাস্কৰজ্যোতি বড়ো। চ' লেটছ এনজয় ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য। ৰাস্তা বৰ বেয়া, কুকুৰা মুখৰা ৰাস্তাৰে গৈ আছোঁ। চাহ বাগানৰ মাজে মাজে এনেকুৱা দৃশ্য হয়তো আপোনালোকে জীৱনত কেতিয়াও দেখা নাপাব, কিন্তু মই আপোনালোকক অকল আপোনালোকে ভাস্কৰজ্যোতি বড়ো ব্লগত এনেকুৱা দৃশ্য দেখা পাব। অসমৰ যিটো সৌন্দৰ্য, সেই সৌন্দৰ্য আপোনালোকে এইটো চেনেল উপভোগ কৰিব। আৰু বহুতো আপোনালোকে ভিডিঅ' মই ভৱিষ্যতে বনাবলৈ গৈ আছোঁ, যি ভিডিঅ' কৰি আপোনালোকে
যি হওক আপোনালোকে উপভোগ কৰিছে। Hey, side. Shh. Shh. এতিয়া আপোনালোকে চাওক চাহ গছৰ পাত একেবাৰে ওচৰৰ পৰা টিকলি দুটি পাত একেবাৰে ওচৰৰ পৰা জাষ্ট এইবোৰ চাহ বাগান। এতিয়া মই উভতি গৈ আছোঁ। আপোনালোকে চাৰিওফালৰ সৌন্দৰ্যটো উপভোগ কৰিবলৈ চেষ্টা কৰক। এইবোৰেই হ'ল অসমৰ প্ৰাকৃতিক অসমৰ চাহ বাগিচা, যিবোৰ ব্ৰিটিছৰ দিনৰ পৰা এতিয়ালৈকে ব্ৰিটিছৰ লোকেই উপভোগ কৰি আছে। জাষ্ট অসমৰ মানুহক ফটোৱাই আছে। মই চাহ বাগানৰ মাজৰ পৰা ওলাই আহিছোঁ। এতিয়া মেইন ৰাস্তালৈ উভতি আপোনালোকে দেখা পাইছে চাহ বাগানৰ দৃশ্য, অসমৰ চাহ বাগান। Let's go.